নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বৰ দুখৰ খবৰ আহিল আৰু সকলোৱে বৰ্তমান গম পাইছে আমাৰ যিজন CDS আছিলে চিফ অফ ডিফেন্স ষ্টাফ তেওঁৰ বৰ্তমান মৃত্যু ঘটিছে আৰু তেওঁ পৰিয়ালৰ সৈতে নিজৰ পত্নীৰ সৈতে ভ্ৰমণ কৰি আছিলে, যিখন IFA মানে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ প্লেন হয়, হেলিকপ্টাৰখন ক্ৰেছ হ'ল। আৰু এইবিলাক যিহেতু যান্ত্ৰিক বস্তু, যন্ত্ৰৰ বস্তু, আমি কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ কেতিয়া কি হ'ব। তথাপিও আমাৰ ভাৰতবৰ্ষৰ কাৰণে এক বৃহৎ ক্ষতি। তেওঁ আমাৰ ভাৰতবৰ্ষৰ কাৰণে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে আৰু তেওঁৰ দিনতেই চিফ অফ ডিফেন্স ষ্টাফ নামেৰে এটা পদবী গঠন কৰা হয় তেওঁৰ কাৰণে, আৰু মিলিটাৰীৰ ভিতৰত সৰ্বোচ্চ পদবীত তেওঁ বৰ্তমান অধিষ্ঠিত আছিলে, যিটোত তেওঁ বৰ্তমান কাম কৰি আছিল। আৰু আপোনালোকে চাওক, মই গোটেই তেওঁৰ বিষয়ে কিছু কথা লৈ আহিছোঁ। এই কথাবিলাক যদি আমি জানো বা এইখিনি কথা যদি আমি বুজি উঠোঁ, তেন্তে আপুনি গম পাব এজন ব্যক্তি কিমান নিষ্ঠাৱান হ'লে বা এটা পৰিয়াল কিমান নিষ্ঠাৱান হ'লে দেশৰ কাৰণে নিজৰ সমগ্ৰ জীৱন অতিবাহিত কৰিব পাৰে বা গোটেই জীৱন দিব পাৰে। আৰু তেওঁৰ পৰিয়াল আগৰ পৰাই ডিফেন্সৰ কাম কৰা আছিল আৰু তেওঁৰ পিতৃও ডিফেন্সতে কাম কৰিছিল। সেইটো কাৰণে তেওঁলোকৰ এটা জেনেৰেশ্যন বাই জেনেৰেশ্যন চলি আহিছে যে তেওঁলোকে গোটেই মানুহখিনি ডিফেন্সত কাম কৰিব। আৰু তেওঁ জেনেৰেল বিপিন ৰাৱাট হিচাপে আছিলে আৰু তেওঁ যথেষ্ট পদবী পাইছে। কি পদ তেওঁ পাইছিলে, মানে পদবী তেওঁ পাইছিলে, এৱাৰ্ড কি পাইছিলে, সেই বিষয়ে আজি আপোনালোকক জনাম। প্ৰথম তেওঁৰ জন্ম হৈছিলে 16 মাৰ্চ 1958 আৰু আজি হৈছে 8 ডিচেম্বৰ 2021। চাওক, মাত্ৰ তেওঁৰ 63-64 মান বয়স হৈছে। সেই বয়সখিনিতে তেওঁ বৰ্তমান মৃত্যু ঘটিছে আৰু বৰ্তমান তেওঁ কাম কৰি আছিলে যিহেতু, সেইটো কাৰণে ইয়াতে চাওক আপোনালোকে তেওঁ ক'ত কাম কৰিছিলে মই ডিটেইল আপোনালোকক জনাইছোঁ। 58 চেয়াৰমেন অফ দি চিফ অফ ষ্টাফ কমিটি, তাতো তেওঁ কাম কৰিছিলে। 26 চিফ অফ আৰ্মি ষ্টাফ, তাতো তেওঁ কাম কৰিছিলে। প্ৰণৱ মুখাৰ্জী আণ্ডাৰত, ৰামনাথ কোবিন্দ আণ্ডাৰত। 37 ভাইচ চিফ অফ দি আৰ্মি ষ্টাফ, তাতো তেওঁ কাম কৰিছিলে। লগে লগে তেওঁৰ পাৰ্চনেল ডিটেইল আপোনাৰ চাওক। 16 মাৰ্চ পৌৰী উত্তৰাখণ্ডত তেওঁৰ জন্ম হৈছিলে আৰু আজি 8 ডিচেম্বৰত তেওঁ মৃত্যু ঘটিলে। আৰু তেওঁৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বা তেওঁৰ কি ফ'ৰ্চত আহি কি কৰিছিলে আপোনালোকে চাওক। আৰু চাওক, প্ৰথম অৱস্থাত তেওঁ নেশ্যনেল ডিফেন্স একাডেমি BSc লৈছিলে আৰু ইণ্ডিয়ান মিলিটাৰী একাডেমিত তেওঁ ডিফেন্স ছাৰ্ভিচৰ যিখিনি জ্ঞান লাগে সেইখিনি লৈছিলে। লগতে ষ্টাফ কলেজত তেওঁ MPhil লৈছিলে। US আৰ্মি কমাণ্ড এণ্ড জেনেৰেল ষ্টাফ কলেজত ILE সেয়া পঢ়িছিলে। লগতে চৌধুৰী চৰণ সিং ইউনিভাৰ্চিটিত PhD লৈছিলে। তেওঁৰ জ্ঞানৰ আপোনালোকে পৰিসৰ চাওক। আৰু ইমানখিনি জ্ঞান থকাৰ পিছতো, ইমানখিনি নলেজ থকাৰ পিছতো তেওঁ ডিফেন্সৰ প্ৰতি যিহেতু কাম কৰিবলৈ আহিলে, তেওঁ যথেষ্ট বেলেগ চাকৰি যথেষ্ট পালে হয়। তথাপিও তেওঁৰ যিহেতু দেশৰ কাৰণে, তেওঁলোকৰ পৰিয়াল দেশৰ কাৰণে উৎসৰ্গিত বা দেশৰ হকে কাম কৰি আগৰ পৰা আহিছে, সেইটো কাৰণে তেওঁলোকৰ ডেডিকেটেড মাইণ্ড থকাৰ কাৰণে তেওঁ ডিফেন্সত আহিছে। তেওঁৰ কাৰণে যথেষ্ট বেলেগ কাম আছিলে। আৰু চাওক, তেওঁৰ কি কামাণ্ড লৈছিলে। চাউদাৰ্ণ কামাণ্ড, 3rd কৰ্পছ, 19 ইনফেণ্ট্ৰি ডিভিজন, মনুস্কো নৰ্থ কিভু ব্ৰিগেড, ৰাষ্ট্ৰীয় ৰাইফলছ, ছেক্টৰ 5/11 গোৰ্খা ৰাইফলছ, তাতো তেওঁ কাম কৰিছিলে। আৰু ব্ৰাঞ্চ আৰু ছাৰ্ভিচ তেওঁ ইণ্ডিয়ান আৰ্মি, লগতে লেয়াৰ অফ ছাৰ্ভিচ 16 ডিচেম্বৰ 1978 তেওঁ যোগদান কৰিছিলে। আৰু বৰ্তমান হৈছে 8 ডিচেম্বৰ 2021। ইমান বছৰে তেওঁ ভাৰতবৰ্ষক সেৱা কৰি আহিছিলে। ৰেংক তেওঁৰ জেনেৰেল আছিলে। তাৰপিছত তেওঁ CDS হিচাপে নতুন এটা পদবী গঠন কৰি চৰকাৰে তেওঁক তাতে দিছিলে। আৰু তেওঁৰ নিজৰ ইউনিট আছিলে গোৰ্খা ৰাইফলছ, 5/11 গোৰ্খা ৰাইফলছ, তেওঁৰ নিজৰ ইউনিট। আৰু এবাৰ তেওঁলোকে কি পাইছিলে তেওঁ চাওক। পৰম বিশিষ্ট সেৱা মেডেল, উত্তম যুদ্ধ সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল, যুদ্ধ সেৱা মেডেল, সেনা মেডেল, বিশিষ্ট সেৱা মেডেল, কিমানখিনি পদবী বঁটা তেওঁ পাইছিলে আপোনালোকে চাওক। আৰু ইমানখিনি এৱাৰ্ড পোৱাৰ পিছতো তেওঁ যথেষ্ট কাম আমাৰ ভাৰতবৰ্ষৰ কাৰণে কৰি আছিলে। আৰু এইখন চাওক আপোনালোকে, এয়াৰফ'ৰ্চৰ MI-17 হেলিকপ্টাৰ তামিলনাডুত ক্ৰেছ হৈ আজি তেওঁৰ মৃত্যু ঘটিছে। লগতে তেওঁৰ ৱাইফ আছিলে আৰু লগতে পাৰ্চনেল ষ্টাফ যিখিনি আছিলে 11জন, লগতে তাতে পেৰা SFৰো জোৱান আছিলে তেওঁৰ পাৰ্চনেল ছিকিউৰিটিৰ কাৰণে। যথেষ্ট বেয়া লাগিছে। ইমান এটা দুখৰ খবৰ আজিৰ দিনটোত পাম বুলি আমি কেতিয়াও ভবা নাছিলোঁ। আৰু তেওঁৰ মৃত্যু এনেকৈ হোৱাটো আমি কেতিয়াও বিচৰা নাছিলোঁ। তেওঁ মাত্ৰ 63 বছৰ হৈছিল আৰু যথেষ্ট কাম তেওঁৰ বাকী থাকি গ'ল। বহুত চাগে তেওঁলোকে আৰু বহুত কথা চিন্তা কৰি আছিলে যে দেশৰ কাৰণে আৰু কি কৰিব পৰা যায় সেইখিনিয়ে। আৰু আমি কি কৰিব পাৰিম, তেওঁ মিলিটাৰী কেৰিয়াৰ আপোনালোকে চাওক, অকণমান পঢ়ি চাওক কি কাম তেওঁ কৰিছিলে, তেওঁৰ আণ্ডাৰত কি যুদ্ধ হৈছিলে বা কি আমি এচিভমেণ্ট পাইছিলোঁ, সেইখিনি চাব পাৰিব আপোনালোকে ইয়াতে পঢ়ি। আৰু যিসকলে চাব বিচাৰে স্ক্ৰীনশ্বট মাৰি আপুনি চাব পাৰে বা নেটত গৈও আপুনি চাব পাৰিব। আৰু যথেষ্ট কাম তেওঁ যথেষ্ট কষ্ট কৰি গঢ়ি থৈ গ'ল
যথেষ্ট লোকক উৎসাহিত কৰি থৈ গ'ল। আমিও যেতিয়া আৰ্মিৰ বিষয়ে জনা নাছিলোঁ, প্ৰথম যেতিয়া চাওঁ তেতিয়া তেওঁৰ নাম আমি গম পাইছিলোঁ যে বিপিন ৰাৱত ছাৰ বৰ্তমান চিফ অফ আৰ্মি, মানে আৰ্মিৰ চিফ তেওঁ হৈ আছে। সেই বিষয়ে আমি তেতিয়া ইমান ভালকৈ জনা নাছিলোঁ, তথাপিও তেওঁৰ নামটো আমি প্ৰথমৰ পৰাই গম পাইছিলোঁ যে তেওঁ চিফ হৈ আছে, আৰ্মিৰ চিফ। আৰু আৰ্মিৰ কাৰণে যিসকল ল'ৰা ছোৱালী যোগদান কৰিব বিচাৰে, প্ৰিপাৰেশ্যন কৰে, সকলোৱে তেওঁক হয়তো চিনি পায়। কিমানজনে তেওঁক আগতে চিনি পায় আমাক কমেণ্ট কৰি জনাব। আৰু আমি সকলোৱে শোক প্ৰকাশ কৰিছোঁ। তেওঁৰ ক্ষতি কোনেও পূৰণ কৰিব নোৱাৰে, তথাপিও আমি আশা কৰিম যে এনেকুৱা জেনেৰেশ্যন নেক্সট আকৌ ভাৰতবৰ্ষলৈ আহিব। আৰু আমি আশা কৰিম তেওঁৰ যিসকল নেক্সট জেনেৰেশ্যন থাকিব তেওঁলোকেও যাতে ডিফেন্সৰ প্ৰতি আগ্ৰহ দেখায় আৰু ভাৰতবৰ্ষক সেৱা আগবঢ়ায়, তাকেই আমি কামনা কৰিলোঁ। আৰু তেওঁৰ প্ৰতি আমাৰ ভালপোৱা শ্ৰদ্ধা সদায় আছিলে আৰু এনেদৰেই আমাৰ থাকিব। আৰু তেওঁৰ ক্ষতি আমি সঁচাই অতি দুখিত আজিৰ দিনটোত। আৰু আমি আশা কৰিম যে ভাৰতবৰ্ষই তেওঁৰ নামটো সোণালী আখৰে লিখি ৰাখিব আমাৰ ইতিহাসত। আৰু আমি যাতে নেক্সট জেনেৰেশ্যন আমাৰ যিবিলাক আহিব তেওঁলোকে যাতে তেওঁৰ বিষয়ে জানিব পাৰে। আৰু আমাৰ থুলমূল যিখিনি জানো মই সেইখিনি আপোনালোকক জনালোঁ। আৰু আপোনালোকে কি অনুভৱ কৰিছে বৰ্তমান জনাব। মোৰ কিন্তু যথেষ্ট বেয়া লাগিছে, যিহেতু আমি সৰুৰে পৰা আৰ্মিৰ সপোন দেখা যিবিলাক ল'ৰা আছে তেওঁলোকে যথেষ্ট মনত দুখ পাইছে। তেওঁ আমাক যথেষ্ট উৎসাহিত কৰি থৈ গ'ল। আজি ভিডিঅ'টোত ইমানেই। ভাল লাগিলে অকণমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ।